Hello guys, surprise! Finally my Hyderabad by Guru. As you can see the background, the सामने वाला का बिल्डिंग और I'm खुश भी हो बुरा भी लग रहा है यहाँ के क्योंकि मेरा यहाँ तो बहुत दोस्त है फ्रेंड्स है उसके लिए खुश हूँ लेकिन मेरा परिवार बहुत दूर में रह गया मेरा मम्मी मेरा पापा मेरा भाई लोग मेरा दोस्त गांव का दोस्त सबको छोड़ के फाइनली यहाँ आना पड़ा एक ज़िंदगी के रास्ते के लिए खुद का एक पार्टनर लाइफ के लिए सो गाइस মই মোৰ লগত এনে মানুহ নাই কিন্তু অসমৰ মানুহ বহুতো আহিছিলে লগ পাইছিলোঁ ট্ৰেইনতে আৰু এনেকৈ আমি আহিলোঁ মোৰ লগত কোনো নাছিলে গাঁৱৰ বা এনেকৈ ওচৰ পাজৰৰ চ' মোৰ জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ চ' ভিডিঅ'টো যদি লাষ্টলৈকে চাই আশা কৰিছোঁ নিশ্চয় ভাল লাগিব আৰু এইটো মোৰ ছেকেণ্ড ব্লগ হ'ব মোৰ ফাৰ্ষ্ট ভিডিঅ' মোৰ এক মাহে হ'লগৈ এক ডেৰ মাহ আগতে দিয়া চ' প্লিজ আই এম নিউ ইন ইউটিউব চ' প্লিজ কিপ ছাপৰ্টিং চ' ডেট আই কেন মেক মোৰ ব্লগছ মোৰ ভিডিঅ' ভাল ভিডিঅ' আৰু বনাব পাৰোঁ সেইটো কাৰণে চবেই ছাপৰ্ট কৰক আই এম আছামিজ ফ্ৰম আছাম ইন হায়দৰাবাদ একচুৱেলি আৰু ইয়াত থাকিব আৰু যদি লাইফটো অলপ গ্ৰ' হয় গোটেই হায়দৰাবাদ ঘূৰি দেখাম I promise that I will explore whole Hyderabad in this channel video. So, আপোনালোকৰ বন্ধুসকলকো শ্বেয়াৰ কৰি দিয়ক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কমেণ্ট প্লিজ লাইক কমেণ্ট প্লিজ চ' মোৰ ট্ৰেভেল জাৰ্ণিটো অলপ দেখাম ব'লা সেয়া দেখিছে মোৰ অতি মৰমৰ তাতো আৰু ইয়ায় গ্ৰেণ্ডপা এণ্ড গ্ৰেণ্ডমা সিহঁতৰ পৰা মই আশীৰ্বাদ লৈ এতিয়া ফাইনেলি ঘৰৰ পৰা ওলাব লৈছোঁ সিহঁতে মোক আশীৰ্বাদ কৰিছে আৰু সিহঁতে অলপ টেনশ্যন হৈছে কাৰণ মই অকলে ইমান দূৰ গৈ আছোঁ সেইবাবে সিহঁতে টেনশ্যন গাইছ সেয়া চুলি দেখিছে মোৰ তেতিয়া চুলি দীঘল আছিলে আৰু ইয়াত অহাৰ পৰা কাটি দিলোঁ ফাইনেলি চিম্পল নৰ্মেল চ' সেয়া গাইছ আমি ওলাই আহিলোঁ ঘৰৰ পৰা এয়া মোৰ বন্ধু টংকচ আৰু বিতুপন মোক ড্ৰপ কৰিছে গোগামুখলৈকে চ' এয়া গৈ আছোঁ আমি গোগামুখলৈকে And this is the beauty of Assam tea state, Bordemon tea state. Here Gogamukh finally our hometown পাই গৈছোঁ so ইয়াৰ পৰা ৰেলৱে ষ্টেচন যাম ৰেলৱে ষ্টেচনত তাৰ পৰা গোগামুখ ৰেলৱে ষ্টেচনটো মই ৰঙিয়াত নামিম so ইয়া দেখিছে গোগামুখ আৰু হেয়া হৈছে ৰঙিয়া ৰেলৱে ষ্টেচন সেইটো নাম্বাৰ দেখিছে 1 something আৰু S1 ডবাৰ মোৰ ট্ৰেইন নম্বৰ প্লেটফৰ্ম নম্বৰ 12514 মোৰ ট্ৰেইন যোনখন ট্ৰেইনত মই জাৰ্ণি কৰিম এইখন ট্ৰেইনৰ নম্বৰ আৰু তাতে মোৰ ইয়াত S2 দেখাইছিল আৰু মই যোনটোত যাব লাগে এইটো S1ত হয় S1 ডবাত কনফাৰ্ম হৈছে টিকেট চ'
ইয়াত চাওক ফালে চাওক S1 ইয়াতে মই ৰখিব লাগিব S1 দবাটো ইয়াত ৰখিব আৰু S2 য'ত S2 বুলি লিখা আছে S2 দবাখন তাত ৰখিব সো মন কৰিব যেতিয়া আপুনি ট্ৰেভেল কৰে আপুনি যাতে দূৰৰ পৰা দৌৰি উঠিবলগীয়া নহয় সেইকাৰণে S1 S2 S3 এনেকৈ দবা যোনখন নোট উঠিব লাগে তাতে আপুনি ৰখি থাকিব লাগে ইয়াত ট্ৰেইনৰ ভিতৰত চাওক টিটিয়ে পইচা কালেক্ট কৰি আছে টিকেট কালেক্ট কৰি আছে চাওক ইয়াত বহুতো মানুহ আছে বিনা টিকেটত বহুতে আহিছে তলত যোনখিনি নবহাকে আহিছে মানে তলত থিয় হৈ আহিছে সিহঁতৰ পৰা পইচা লোৱা হৈছে ডাবলকৈ লৈছে মানে কি কবি আৰু ইহঁতে যাবলৈও অসুবিধা হৈছে ইফালে পইচাও ভৰিবলগীয়া হৈছে ডাবলকৈ চ' সেইকাৰণে আপুনি সদায় মনত ৰাখক যে কৰবাত যদি আপুনি বহুত দূৰলৈ ট্ৰেভেল কৰিবলৈ প্লেনিং কৰি থাকে তেতিয়াহ'লে আপুনি ফাৰ্ষ্টতে এক মাহ আগতে টিকেটটো কনফাৰ্ম কৰি ৰাখি থ'ব নহ'লে আপোনাৰো অসুবিধা হ'ব পাৰে ইয়াত চাওক কিছুমান ফেমিলি গৈছে মানে কি হাজবেণ্ড ৱাইফ আৰু বাচ্চা গৈছে এনেকৈ দুটা ফেমিলিকে মই অসমৰ লগ পাইছিলোঁ সেইটো বিনা টিকেটত আৰু সিহঁতৰ পৰা পইচা লৈছে ডাবলকৈ লৈছে কিছুমান আৰু ইয়াত কি কৈছে মোৰ টিকেটটো কনফাৰ্ম হোৱা নাই মানে RAC কৰিছে RAC মানে হৈছে এটা সিটৰ কাৰণে দুজন বুক কৰে আৰু যদি এজনে কেনসেল কৰিলে এজনৰ কাৰণে গোটেই সিটটো হয় আৰু যদি দুটাই কেনসেল নকৰে দুটাই যাবলগীয়া হয় এটা সিটতে মোক এনেকৈ কৰি দিছে কাৰণ চাগে বহুত মানুহ এনেকৈ যোৱাৰ কাৰণে চাগে RAC কৰি দিয়ে এখন সিটৰ কাৰণে দুজন মানুহক পঠিয়ায় চ' সেই মোৰ কাৰণে বেয়া নহয় ভালে হৈছে মই অকলে আহিছিলোঁ যেতিয়া মোৰ লগত যোনজন বহিছে এজন অসমৰ এজন বড়ো ল'ৰা হয় তাৰ লগত একদম ফ্ৰেণ্ডলি হৈ আমি দুটা আহি গ'লোঁ সেয়া এটা ট্ৰেইনৰ বাহিৰৰ দৃশ্য যাৰ বিহাৰৰ এটা গাঁৱৰ খেতি পথাৰ এখন চাওক ঘুমধানৰ খেতি কিমান ধুনীয়া লাগিছে ৱাও খেতি গাইজ ফাইনেলি পাই গ'লোঁ Hyderabad ৰেলৱে ষ্টেচন আৰু এতিয়া পাই গ'লোঁ যেতিয়া ট্ৰেইনৰ পৰা নামিলোঁ যেতিয়া টেনশ্যনটো অলপ কমি গ'ল কাৰণ ট্ৰেইনত ইমান ঠেলা হেঁচা মাই গড কেতিয়া পাম এনেকুৱা লাগি আছে চ' ফাইনেলি পাই গ'লোঁ বহুত ভাল লাগিছে সেয়া গেট নম্বৰ 3 আৰু ইয়াৰ পৰা ওলাই গৈ আছোঁ চাওক ইয়াতে কিমান মানুহ আছে আৰু ইয়াৰ চ' গাইজ ওলাই আহিলোঁ ইয়াত আৰু ইয়াত ইণ্ডিয়ান ফ্লেগ চাওক আই লাভ মাই ইণ্ডিয়া জয় হিন্দ আৰু ফাইনেলি ইয়াত মোৰ লগৰজন আহি পাই গ'ল আৰু এয়া চাওক তাৰ বাইকখন আৰু লগৰজন এফালে কিবা কিনি আছে চাহ তাহ কিনি আছে এই হেলমেট পিন্ধি থকাজন দেখিছে আপোনালোকে চ' এয়া বাইকখন ইয়াতে বাইক ল'লে আৰু এয়া দেখিছে বাইকত ফাইনেলি উঠিলোঁ আৰু ইয়াৰ পৰা গৈ আছোঁ আমি ৰুমত চ' বলক গৈ থাকোঁ ইয়াত চাওক ফাইনেলি হাইটেক চিটিত পাই গ'লোঁ হাইটেক চিটিৰ বিল্ডিং এটা চাওক কিমান ধুনীয়া ৱাও হাইটেক চিটি মাই গড বিল্ডিং চাওক না কিমান ধুনীয়াকৈ বনাইছে ৱাও বৰ্তমান টাইম এতিয়া হৈছে 4টা বাজিলে 4:30 মান বজাত এনেকুৱা দৃশ্য হায়দৰাবাদ চিটি So guys ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ যদি ভাল লাগিলে কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব so thanks for watching guys bye bye